নমস্কাৰ বন্ধুসকল, আছামিজ হৰস্কোপ 50 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ ৰাশিফল লৈ আহিছোঁ। প্ৰথমতে আমি ৰাশিফলসমূহ জানি লওঁ আহক। কোন ৰাশিৰ ক্ষেত্ৰত আজি ভাল আছে, কোন ৰাশি আজি সাৱধান হ'ব লাগিব, এই সম্পৰ্কে জানি লওঁ আহক। প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট উৎসাহজনক। বহুদিন ধৰি যিসমূহ কামত আপোনালোকে বাধাৰ সৃষ্টি হৈ আছিল, আজিৰ দিনটোত সেই বাধাসমূহ আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযাব। আপোনালোকে আজিৰ দিনটোত যিকোনো কামৰ ক্ষেত্ৰতেই সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকলে চাকৰি জীৱনত আছে তেওঁলোকে ঊৰ্ধ্বতম বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক আজিৰ দিনটো লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। পৰিয়ালত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। দাম্পত্য জীৱনত পাৰম্পৰিক বুজাবুজি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সমস্যা আপোনালোকৰ নাই। আপোনালোকে দিনটোৰ ভিতৰত বেছিকৈ পানী খোৱাৰ চেষ্টা কৰিব। যিহেতু গৰম হৈছে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ দৰকাৰ আছে। শুভ সংখ্যা আপোনালোকৰ ক্ষেত্ৰত 9, শুভ ৰং ৰঙা। ইয়াৰ পিছতো ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু বিচক্ষণতাৰ দিন। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে লৰাসাধাৰণকে নল'ব। ভাবি চিন্তি সিদ্ধান্তসমূহ ল'লে ভাল। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। যিসকলে কৰ্ম সংস্থাপন বিচাৰি আছে তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। ব্যৱসায়ত সামান্য লাভ হ'লেও ভৱিষ্যতৰ বাবে আজিৰ দিনটো শুভ সংকেত আপোনালোকে দেখিবলৈ পাব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। বন্ধুবৰ্গৰ লগত সম্পৰ্ক মজবুত আৰু মধুৰ হ'ব বুলি উল্লেখ কৰিছে। স্বাস্থ্যৰ ক্ষেত্ৰত আহাৰ নিদ্ৰা এইসমূহৰ ওপৰত গুৰুত্ব দিলে ভাল। শুভ সংখ্যা 6, শুভ ৰং সেউজীয়া। ইয়াৰ পিছতো ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু নতুন সুযোগেৰে ভৰা বুলি কৈছে। বহুদিন ধৰি যিসমূহ কামত আপোনালোকে অপেক্ষা কৰি আছিল বা যিসমূহ খবৰৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছিল, আজি আপোনালোকৰ ক্ষেত্ৰত সুখবৰ আহিব বুলি উল্লেখ কৰিছে। চাকৰি, কৰ্ম সংস্থাপন এইসমূহত আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। প্ৰেম সম্পৰ্কত ভুল বুজাবুজি আপোনালোকৰ দূৰ হ'ব। পৰিয়ালৰ মাজত হাঁহি আনন্দৰ পৰিৱেশ থাকিব। অপ্ৰয়োজনীয় খৰচ এইসমূহৰ পৰা আঁতৰি থাকিলে ভাল। আপোনালোকৰ শুভ সংখ্যা 5, শুভ ৰং হৈছে হালধীয়া। ইয়াৰ পিছতো ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো আধ্যাত্মিক শক্তিৰে ভৰা বুলি কৈছে। মন শান্ত থাকিব আৰু সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো আপোনালোকৰ শুভ হ'ব। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে সময় কটালে আপোনালোকৰ মন প্ৰফুল্লিত থাকিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা। ইয়াৰ পিছতো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু সাহসেৰে ভৰা। বহুদিন ধৰি মনত সাঁচি ৰখা পৰিকল্পনা আজি আপোনালোকৰ বাস্তৱায়িত কৰাৰ বাবে বিশেষ অনুকূল। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। সফলতা আপোনালোকৰ ওচৰ চাপি আহিব। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ঊৰ্ধ্বতম বিষয়াসকলৰ পৰা আপোনালোকে সমৰ্থন লাভ কৰিব। ভৱিষ্যতে পদোন্নতিৰ পথ আপোনালোকৰ মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ব্যৱসায়ীসকলে নতুন বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাৰ দৰকাৰ আছে। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। জীৱন সংগীৰ পৰা উৎসাহ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত তেল মছলাযুক্ত খাদ্য গ্ৰহণ নকৰিব। আপোনালোকৰ শুভ সংখ্যা 1 আৰু শুভ ৰং হৈছে সোণালী। ইয়াৰ পিছতো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো শুভ। আপোনালোকৰ ভাল খবৰ পোৱা পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বহুদিন ধৰি স্থগিত হৈ থকা কামসমূহ আপোনালোকে আজি সফলতা পোৱাৰ সুযোগ আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। চাকৰিয়ালসকলে নিজৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ ফল পাবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে। প্ৰেম সম্পৰ্কত অধিক মজবুত হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ লগত আনন্দময় সময় কটাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মিত ব্যায়াম কৰিলে শৰীৰ আৰু মন দুয়োটাই সুস্থ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে বিশেষ বেয়া নহয়। পৰাপক্ষত আপোনালোকে ব্যায়াম কৰিবলৈ চেষ্টা কৰিব। শৰীৰ আৰু মন দুয়োটাই সুস্থ থাকিব। আপোনালোকৰ শুভ সংখ্যা 5 আৰু শুভ ৰং হৈছে সেউজীয়া। ইয়াৰ পিছতো ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সততা আৰু শান্তিৰ প্ৰতীক হিচাপে দেখিবলৈ পোৱা যাব। আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ লোৱাটো অত্যন্ত দৰকাৰ। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ আপোনালোকে দেখিবলৈ পোৱা গৈছে। কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ ভাল। ব্যৱসায়ত লাভৰ
পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। অযথা আপোনালোকে খৰচ নকৰিব, এইটো ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব। পৰিয়ালৰ লগত সময় কটালে মন আপোনালোকৰ প্ৰফুল্লিত হৈ থাকিব। দাম্পত্য জীৱনত মৰম আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা 6, শুভ ৰং আকাশী। ইয়াৰ পিছৰটো ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো কিছু ব্যস্ততাপূৰ্ণ দেখিবলৈ পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত বহু কাম একেলগে আহিব পাৰে, কিন্তু ধৈৰ্য ধৰি আগবাঢ়িলে সকলো সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। লৰাখেদা নকৰিব, ধৈৰ্য ধৰি আগবাঢ়ক। আৰ্থিক দিশত নতুন উপাৰ্জনৰ পথ আপোনালোকৰ দেখিবলৈ পোৱা যাব। আৰ্থিক দিশত আপোনালোকৰ ক্ষেত্ৰত ভাল। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তিত হ'ব পাৰে, এই ক্ষেত্ৰত সাৱধান থাকিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে মেৰুন। ইয়াৰ পিছৰটো ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ বাবে আজিৰ দিনটো ভাগ্যৰ বিশেষ সহায় লাভ কৰিব। আজিৰ দিনটো আপোনালোকৰ ক্ষেত্ৰত ভাগ্যই আপোনালোকৰ লগ দিব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অধ্যয়নত ভাল ফল পাবলৈ সক্ষম হ'ব। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবে আজি শুভ সংবাদ পাবলৈ সক্ষম হ'ব, অৰ্থাৎ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব। ব্যৱসায়ত নতুন গ্ৰাহক আপোনালোকে পাবলৈ সক্ষম হ'ব। ধৰ্মীয় বা আধ্যাত্মিক কামত মন দিলে মানসিক শান্তি লাভ কৰিব পাৰিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। ইয়াৰ পিছৰটো ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। ব্যৱসায়ত লাভৰ পৰিমাণ বৃদ্ধি পাব। পৰিয়ালৰ লগত সুখৰ মুহূৰ্ত আপোনালোকে পাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মিত আপোনালোকৰ বিশ্ৰাম লোৱাৰ প্ৰয়োজন আছে। শুভ সংখ্যা আপোনালোকৰ 8, শুভ ৰং নীলা। ইয়াৰ পিছৰটো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা আৰু নতুন সুযোগেৰে ভৰা। আপোনালোকৰ ক্ষেত্ৰত আজিৰ দিনটো বেয়া নহয়। আপোনাৰ সৃষ্টিশীল চিন্তাধাৰাই বহু লোকক আকৰ্ষিত কৰিব, যাৰ ফলত তেওঁলোকৰ পৰা আপোনালোকে সমৰ্থন পাবলৈ সক্ষম হ'ব। চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ব্যৱসায়ত নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে সময় আপোনালোকৰ অনুকূল। প্ৰেম সম্পৰ্কত আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাব, মৰম চেনেহ বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বেঙুনীয়া। ইয়াৰ পিছৰটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশি হৈছে 12টা ৰাশিৰ ভিতৰত অন্তিমটো ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট শুভ। আজিৰ দিনটোত বহুদিনীয়া আশা পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। চাকৰিৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব। ব্যৱসায়ত ভাল ফল দেখিবলৈ পোৱা যাব। আৰ্থিক স্থিতি আপোনালোকৰ মজবুত হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত সুখ শান্তি বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোক সচেতন হ'ব লাগিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে সাগৰীয় নীলা। আজিৰ ৰাশিফলৰ 12টা ৰাশিৰ ভিতৰত 5 ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সম্ভাৱ্যপূৰ্ণ সময় দেখিবলৈ পোৱা গ'ল। আজিৰ দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব, তেওঁলোকে নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে জীৱন সুখ শান্তি সুস্বাস্থ্য সমৃদ্ধি কামনা কৰিলোঁ। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।